উপস্থিত সৰু সৰুজা ষ্টেডিয়ামত যোৱাকালি বিহু বিনন্দীয় অনুষ্ঠান হৈ গ'ল। যোৱাকালি 10,000 বিহুৱাসকলে ইয়াতে অংশগ্ৰহণ লৈছিল। তো আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব 4 বজাত। এইখন আছে যোৱাকালি ইয়াতে বিহুৱাসকলে গিনিছ ৱৰ্ল্ড ৰেকৰ্ডত ভৰি দিলে। তো ইয়াতে 10,000 বিহুৱাসকলে অংশগ্ৰহণ লৈছিলে। তো তাতে লণ্ডনৰ পৰা জাজেছমেন আহি যোৱাকালি আবেলি হৈ গ'ল। তো আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়া ইয়াতে 4 বজাত আহিব। তো ইয়াতে নাচনীসকলে আজি জাষ্ট অভ্যৰ্থনা অনুষ্ঠানৰ কাৰণে ইয়াতে অংশগ্ৰহণ লৈছে। তাৰে কিছুমান মই আপোনাক ভিডিঅ' দেখাই আছোঁ। ইয়াতে মানুহৰ সমাগমটো চাওঁ। ইয়াত মানুহবিলাক এণ্ট্ৰি কৰি আছে। তো তাৰে কিছুমান মই দেখা আছোঁ। ইপিনৰ পৰা আজি তাতে বাহিৰৰ গাড়ীবিলাক এণ্ট্ৰি ৰেষ্ট্ৰিক্টেড দিয়া হৈছে। ইয়াতে পৃথিৱীৰ সকলোতকৈ ডাঙৰ বিহু ডান্স যোৱাকালি হৈ গ'ল প্ৰতিযোগিতা। 10,000 অংশ লৈছিলে, কিন্তু যোৱাকালি অকণমান বেছিয়ে হ'ল। লগাত কৰি অকণমান বেছিয়ে হ'ল। কালি 11,000ৰ ওপৰত আহিছিলে। তো অল অসম ভিত্তিত হৈছে এইটো। তো ইয়াতে চাওক, মই অকণমান আগলৈ যোৱাৰ কাৰণে চেষ্টা কৰিম। এখন হ'ল মেইন দুৱাৰ হয় এখন। ইয়াতে সোমাবলৈ হ'লে পাছ ল'ব লাগিব। মই যিহেতুকে পাছটো এৰেঞ্জ হোৱা নাই, অকণমান দেৰি কৰি হ'ব। बहुत भीड़ परिलक्षित है।